Putty up Ebota also high like a diamond in the sky. নমস্কাৰ মই পুবালী ব্লগৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মোৰ লগত আছে এয়া আমাৰ নামটো কৈ দিয়া, কি হয় তোমাৰ নামটো কৈ দিয়া? কংচুম্পা গগৈ। আৰু এইজনী নামটো কৈ দিয়া? আইচুম্পা গগৈ। আমি এতিয়া গৈ আছোঁ ফুৰিবলৈ। এপিনে শুনা, সেই আলিটো দেখিছা, সেইপিনে যে ভিতৰত সোমাই পিনে সেইখন এটা মনত আছে আমি যে দদৌ এটা যে দহা খাবলৈ গৈছিলোঁ। এতিয়া মই বনাবলৈ লৈছোঁ আমৰ আচাৰ। আৰু মইনো কেনেকৈ আম আচাৰ প্ৰস্তুত কৰোঁ তাকে আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ। সকলোৱে বেলেগ বেলেগ ষ্টাইলত বনায় আৰু মইনো কি ষ্টাইলত বনাওঁ তাকে বাৰু চাওঁ আহকচোন। এতিয়া মই এখন প্লেটত কেইটামান শুকান জলকীয়া, লং, ইলাচি আৰু এপেকেট ৰেড চিলি আৰু পাঁচফোৰণ লৈ লৈছোঁ। আৰু লগতে এটা আচাৰৰ মছলা পেকেট লৈ লৈছোঁ। মেইন পাৰ্চেণ্ট হয় এইটো, যিকোনো ধৰণৰ আচাৰতে দিব পাৰি আপোনালোকে। এই পেকেটটো লৈছোঁ আৰু গেছটো অন কৰি এটা কেৰাহী তাত বহাই দিলোঁ। তাৰপাছত শুকান জলকীয়া আৰু পাঁচফোৰণখিনি অলপ গৰম কৰি ল'লোঁ। আপোনালোকে ৰ'দত দিও গৰম কৰিব পাৰে। মই যিহেতু ৰ'দটো বৰ ভাল নহয় সেইকাৰণেহে কেৰাহীত গৰম কৰিছোঁ। আগতে মই ৰ'দত দিও কৰোঁ, তেতিয়া খুন্দিবলৈ বহুত ভাল হয়। মিক্সি নহয়তো খুন্দুনাটো আপোনালোকে গুড়ি কৰিব পাৰে, যেনেকৈ সুবিধা হয় তেনেকৈ কৰিব। আৰু এতিয়া কেইদিনমানৰ আগতে শুকাই থোৱা আমখিনি মই লৈ লৈছোঁ। এইখিনি সৰু সৰুকৈ কাটি নিমখত দি থৈছিলোঁ আৰু পানীখিনি পেলাই দিলোঁ। তাৰপাছত হালধি সানি দুদিন ৰ'দালোঁ। ৰ'দটো বৰ ভাল নহয় কাৰণে দুদিন দিব লগা হ'ল। আপোনালোকে এদিন ৰ'দত দিও আচাৰ প্ৰস্তুত কৰিব পাৰে আৰু তেতিয়া কোমল হৈ থাকে। বেছিকৈ ৰ'দত দি থাকিলে বস্তুটো টান হৈ যায়। আৰু এতিয়া ল'লোঁ গুড়ি কৰি লোৱা শুকান জলকীয়া আৰু পাঁচফোৰণখিনি। আৰু এতিয়া কেৰাহীটো আকৌ গৰম কৰি ল'লোঁ কাৰণ ইয়াত তেল দিব লাগিব। আৰু মই লৈছোঁ ধাৰাৰ এটা পেকেট। আপোনালোকে যিকোনো তেল দিব পাৰে, ধাৰাটো মই ভাল পাওঁ সেইকাৰণে ধাৰাটো দিলোঁ। আৰু লাহেকৈ কেৰাহীটো গৰম হোৱাৰ পাছত মই এইখিনি ঢালি দিলোঁ। এতিয়া মই গৰম তেলখিনিত আমখিনি আৰু নিমখ অকণমান দিলোঁ আৰু ৰেড চিলি পাউডাৰটো তাৰ ওপৰত ছটিয়াই ভালদৰে লৰাই দিলোঁ। আপোনালোকে ইয়াত ভোট জলকীয়াও ব্যৱহাৰ কৰিব পাৰে। মই যেতিয়া বৈয়ামত ভৰাম তেতিয়াই ভোট জলকীয়া ব্যৱহাৰ কৰিম। আৰু গেছটো অফ কৰি অকণমান ভালদৰে উতলিবলৈ দিলোঁ আৰু মিশ্ৰণখিনি ভালদৰে মিলাই আমৰ টুকুৰাবিলাকত সকলো মছলা সোমাব পৰাকৈ অকণমান সময় থৈ দিলোঁ। আৰু এয়া হৈ গ'ল মোৰ আজি আচাৰ প্ৰস্তুতকৰণ। ইমান ডাঙৰ বৰষুণ দি দিলে হঠাতে, আৰু এইকেইদিন মোৰ গাটো বৰ ভাল নাই দেখি ভিডিঅ' বনোৱা নাই। আৰু এনেকুৱা বৰষুণ দি থাকিলে যে বেমাৰ আৰু হ'ব মানুহৰ। ইমান ঘপককৈ ৰ'দ দি আছিলে আৰু পটককৈ মানে বৰষুণ দি দিলে, ইমান ডাঙৰ বৰষুণ। আৰু সেইবিলাক মানুহে পথাৰত কঠীয়া সিঁচি থৈছিলে, অৱস্থা বেয়া হৈ যাব এতিয়া কঠীয়াবিলাক। ৰান্ধনী এখন ওলাইছে, ইমান ধুনীয়া দিছেতো। চবফালে দিছেচোন, সৌখিনি চোৱা ইমান ডাঙৰকৈ ওলাইছে ন নাইটি। 5 জুন আজি বিশ্ব পৰিৱেশ
আৰু আপোনালোকে আজি মই এটা ফুলৰ পুলি ৰুইছোঁ আপোনালোকেও ফুলৰ পুলি এটা ৰুব আপোনালোকে সদায় পানী দিব লাগিব খালি দেই এয়া হৈছে মোৰ সৰু পাৰ্টনাৰশ্বিপ এয়া টিকলি এইজনী ডাঙৰ টিকলি আৰু এইজনী হৈছে মোৰ সৰু ননন্দ আৰু এইকেইজনীৰ লগতে গোটেই দিনটো পাৰ কৰোঁ তুমি যে স্কুলত পোৱা যে টিংকল টিংকল লগাই দিয়াচোন Twinkle, little star, how wonder would up above the ocean high like a diamond in the sky. বহুত ধুনীয়াকৈ গাইছা দেই ঘৰতে কম্পিটিশ্যন চলাই দিছোঁ বিশ্বৰ পৰিৱেশ দিৱস উপলক্ষে আৰু টিকলিজনীয়ে গোৱা আপোনালোকে শুনিলেই আৰু এতিয়া গাব আমাৰ ডাঙৰ বেটীয়ে পখিলা কোৱাচোন পখিলাটি ক'ৰ পৰা আহা ফুলে ফুলে পৰি তুমি ফুলৰ মৌচুহা ৰঙা নীলা হালধীয়া কলা আৰু বগা নানা ৰঙৰ পখিলাবোৰ দেখি ভাল লগা কোৱাচোন পখিলাটি ক'ত তোমাৰ ঘৰ কোন দেশত থাকা তুমি কলৈ মাৰাল আছিল মোৰ আজিৰ ভিডিঅ'টো আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰ আৰু কমেণ্ট কৰিব আৰু নতুন এটা ভিডিঅ'ৰ সৈতে মই পুবালি আকৌ আহিম আপোনালোকৰ কাষত তেন্তে আজিলৈ বাই বাই